Hey, Bebery Bang. Bebery Bang. Bebery Bang. Bebery Bang. এণ্টেনা তই শুয়ে আছ নি এতিয়ালৈকে এইফালে আছোন হেৰা এই বোলো শুনিছানে এণ্টেনা মাক এই আমাৰ এণ্টেনাই পঢ়া শুনা একেবাৰে নকৰা হ'ল নি বাৰু আৰু তুমিও সেই তাৰ কিতাপ পত্ৰ বহি চহিবোৰ একেবাৰে নোচোৱা হ'লা নি চাওঁ এইফালে আহাচোন তুমি এইফালে আহা আৰু তাকো মাতা কি হ'ল নহয়নে ৰাতিপুৱা ৰাতিপুৱা ইমান যে আপুনি চিঞৰ বাখৰ কৰি আছে কি হ'ল মানে কোৱা তুমি এই ল'ৰা ছোৱালী দুটাই পঢ়িছে নে নাই পঢ়া সেই কথাটো খবৰ ৰখাই নাই তাৰমানে কি হৈছে কিবা গম পোৱা নাই ঘৰখনত আপুনি আকৌ এইটো কি কথা কৈছে আপুনি দেখিছে দেখোন পুৱাৰ পৰা গধূলিলৈকে এই ঘৰৰ কামেই চাম নে ল'ৰা ছোৱালী পঢ়া শুনাৰ কথাকে চাম আপুনিওতো অকণমান মন কাণ দিব পাৰে গৈছো দেউতা মই কালি চোফাতে শুই থাকিলো নি টোপনিটো কালি ভালকে সেইটো কাৰণে নাহিলে তাৰমানে মোৰ জয় ভোলেনাথ হে প্ৰভু ৰাতিপুৱাই আজি দেউতাই যিকেইটা চিঞৰ মাৰিহে মোক মাতিছে গালি এটা খাম যেনে পাইছো বচাবা আৰু দেই দেউতা তুমি মাতিছিলা নি মোক মই শুই আছিলো গমেই নাপালো কোৱাচোন কোৱা কি হ'ল এণ্টেনা তই পঢ়া শুনাত একেবাৰে মন দিয়া হ'ল নেকি এইখন কি এইখন তোৰ অংকৰ বহি নহয়নে ক'ত সোমাই দিছিলি বেগৰ ভিতৰত আজি মই চালো কাৰণেহে পালো এতিয়া আৰু এইবোৰ কি নম্বৰ পাই আনিছ তই 100ৰ ভিতৰত 30 পাইছ দিনৰ দিনটো এই আমাৰ জাইলাং থাকেলাঙৰ লগত ঘূৰি ফুৰি পেলাই টাং টিঙালি কৰি ঘূৰিবি পঢ়া শুনাত মন নাইকিয়া হ'ল মাজনী তই মনে মনে থাকচোন ককাইৰে কি কৰিছে দেখা নাই অংকৰ বহি দিছে অংকৰ বহিত 30 নম্বৰ পাই আনিছে তহঁতৰ কাৰো পঢ়া শুনাত মন নাইকিয়া হ'ল তোৰ অকল খালি সেই মেলা চাবলৈ যাওঁ লাগি আছো আৰু ককাইৰে অকল এই জাইলাং থাকেলাঙৰ লগত ঘূৰি ঘূৰি সময়বোৰ পাৰ কৰি আছে মাজনী নেকান্দিবাচোন দেই ৰবাচোন ৰবা নেকান্দিবা আৰু আপুনিও যে আৰু দেই আজি শিৱৰাত্ৰি দিনাখনে আপুনি বাৰু এই ল'ৰা ছোৱালীহালক গালি পাৰিব লাগে নে কওকচোন ইহঁতি পঢ়িব নহয় এতিয়া পঢ়িব অকমান সময় পঢ়িব তাৰ পাছত আমি শিৱৰাত্ৰিৰ কাৰণে মন্দিৰলৈ যাম চাকি বন্তি দিম দিয়াৰ পিছত গধূলিকে মেলা চাবলৈ লৈ যাম হৈ যাব শুনিছ মাজনী এণ্টেনা তইও শুনচোন চা মাক দেউতাকৰ কথা ল'ৰা ছোৱালীয়ে সদায় শুনিব লাগে তেহে ভাল ল'ৰা ছোৱালী হ'ব পাৰে আৰু ৰাতিপুৱা আৰু গধূলি সদায় পঢ়াৰ অভ্যাসটো থাকিব লাগে এতিয়া চা আজি শিৱৰাত্ৰি আমি ৰাতিকে মেলা চাবলৈ যাম অলপ সময় পাছত মন্দিৰলৈ যাম তেতিয়াহ'লে এতিয়া ৰাতিপুৱাতে পঢ়ি আজৰি হৈ লগে যা হ'ব মা মই সদায় ভালকে পঢ়িম আৰু তোমালোকৰ সকলো কথা শুনিম হ'ব মাজনী এতিয়া তহঁতি পঢ় গৈ যা আমি বাৰু শিৱৰাত্ৰিলৈ লৈ যাম তহঁত দুইটাকে দেই হেৰা এই এটা কাম কৰা বুজিছানে এই তুমি ইহঁতক গা পা ধুৱাই পঢ়ি শুনি হোৱাৰ পিছত এই মন্দিৰলৈ লৈ আহিবা মই অকণমান আগবাঢ়ি মন্দিৰলৈকে যাওঁ কাম বনবিলাক অকণমান চোৱা চিতা কৰি দিওঁ তুমি কিন্তু বৰ বেছি পলম নকৰিবা আকৌ ইহঁতক আজি সোনকালে পঢ়া শুনা কৰি শেষলৈ লৈ আহিবা ঠিক আছে বাৰু হ'ব দিয়ক ভাং খাই পগলা হলো মহাদেউ ভাং খাই পগলা বাবা তুমি ত্ৰিভুৱনৰ ভোলা তুমি ত্ৰিনয়নৰ অংগী তোমাৰ নন্দী বিংগী সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলাসৰ পতি হে ভাং খাই তোলা খুচনিতে টোপোলা জটাধাৰী বলিয়া বুম বুম ভোলেনাথ বাবা তুমি দিচুমকাই নহয়নে? ভোলা তুমি বেলেগ গাইছে আকৌ দেই মজা জালাং এতিয়া মই দিচুমকাই আকৌ তই চিনি পোৱা নাই নি চিনি পাইছো কাৰণেহে কৈছো আকৌ দিচুমকাই বুলি তই সেইটো বুজি পোৱা নাই নে জালাং দিচুমকাই চাই ইমান ডাঙৰ হ'ল এতিয়াও ললিপপ খাই আছে ক'ত থাকিলা ৰচোন ৰ দিচুমকাই ললিপপটো জ্বলি গ'ল যেন পাইছো গোটেই ধোঁৱাই আছে চা মুখখন জালাং তই ঠিকেই কৈছ বৈ আমি সেই জুনুমৰ গাড়ী এখন লৈ আহোঁ বৈ থাকিলা বল বল আমি সোনকালে জুনুমৰ গাড়ীখন আনি এই জুইকণ মই দিওঁ নহ'লে মানুহটোৰ সৈতে জ্বলাই পেলাব
বল বল মজা রে শিৱ বাবা প্ৰসাদ কৰা মহিমাই বেলেগ আকৌ একদম উৰাই নিছে বা টিকেট নকটাকে প্লেনত উঠি দিলো মজা দাদা আপোনাক ঘোচা এটা মাৰো নি মই মানে আজি ৰাতিপুৱাৰ পৰা আকৌ ঘোচা মাৰিবলৈ পোৱাই নাই বুজিছেনে ধেতে মাৰিব কেলে মাৰিব আপুনি এক্সকিউজ মি ভণ্টি এই খিৰিকীখন মাৰি দিয়া না মোৰ মানে বতাহটো বেছি লাগিলে নিচাটো বেছি হৈ যায় ন অলপ কেনেকুৱা মানুহ উঠিছে প্লেনত এই বটলটো লওক আৰু মুখখন ভালকে ধুই লওক তাকে লাং ধিচুমকাই নাকত গোটেই ধোঁৱাবোৰ সোমাই গ'ল মানুহটো লুটি খাই পৰিলে দেখিছ নে বৰ ডাঙৰ কথা হ'ল দেই পাই জুনিমা গাড়ীখনো নোপোৱাহি হ'ল নহয় ঐ সেইখন আহিছে মাতটো শুনিছ নাই বাৰু अच्छा भैया यहाँ पे जाइलांग और ठकलांग कौन है আমি দুটাই হয় জাইলাং আৰু ঠেকেলাং জাইলাঙে ঠিকে কৈতা হে हंसो मत अच्छा यहाँ पे आग कहाँ पे लगा है हम लोग फायर ब्रिगेड लेके आ गए हैं यहाँ पे आग तो कहीं से दिख ही नहीं रहा है वाह दिखोले মানুহ এটা শুই থাকতা হে नहीं देखता है और মানুহ ভিতর আলু তো में आग तो लगता है এই ফ্লাইটের ভিতর কোনে ইমান চিঞৰ বাখৰ কৰি আছে ফ্লাইটের ভিতর চিঞৰ বাখৰ কৰিব নাপায় নহয় ঐ দিছুম উঠ ভাং খাই মতলীয়া হৈ পৰি আছ এই মূৰ্খকেইটাই আকৌ গৈ পেলাই ফায়াৰ ব্ৰিগেড মাতিছেগে দাদা আপুনি বেয়া নাপাব দেই এইকেইটা মানে আমাৰ গাঁৱৰ অকৰা অজলা ল'ৰা সিহঁতি গম নাপায় ই আচলতে ভাং খাই পৰি আছে আৰু ইয়াৰ ভাঙৰ চিলিমটোৰ পৰা ধোঁৱা ওলাই আছে সিহঁতি ভাবিলে যে কি জুই লাগিছে বুলি গতিকে আপোনাক ফোন কৰি মাতি দিলে একদম বেয়া নাপাব দেই ये लोग ऐसा गलती जिंदगी में कभी मत करना समझ रहे हो ना क्या बोल रहा हूँ ঐ দিছুম তই এতিয়াই উঠ আৰু একদম ঘৰলৈ যা ঘৰত গৈ মুখ হাতকেইটা ধুই অকণমান শুই থাকে যা আৰু আপোনালোকো ঘৰা ঘৰি যাওক এই আমাৰ জাইলাং ঠেকেলাঙক জানেই নহয় ইহঁতি দুটা অজলা কৰা গতিকে বেয়া চেয়া নাপাব আৰু সিহঁতৰ গাতো দুখ নাই সিহঁতি বুজি নাপালে কাৰণেহে কৰিলে গতিকে কোনেও বেয়া চেয়া নাপাব আৰু আপোনালোক এতিয়া ঘৰলৈ যাওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বক্ৰতুণ্ড মহাকায় সৌৰকোটি সমপ্ৰভূতি হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা দিলা মোক ইমান মুখ বনাই দিলা বাৰু হেৰি নহয় প্ৰভু কথা এটা আছিলে পাই মানে মই যোৱাবাৰ মেট্ৰিক দিছিলোঁ এইবাৰো সেইটো কাৰণে মেট্ৰিক দিছোঁ মানে যোৱাবাৰ কথাটো এনেকুৱা হ'ল মই 3খন মানে লেটাৰ পাইছিলোঁ এখন মানে বতাহত উৰি গ'ল লেটাৰখন এতিয়া সেইটো কাৰণে মই ফেইল কৰিলোঁ এই বছৰ বাৰু মোক কেনেকুৱা হ'ব বাৰু ৰিজাল্টটো আপুনি ক'ব পাৰিব নি বাৰু হা বৎস তোমাক ভগৱানে কুশল ৰাখিব তুমি এইফালে চাপি আহাচোন এই ফুলটো লোৱা আৰু শুনা ভালকৈ সেৱা কৰা ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক নিৰ্যান আপোনাৰ মহিমা আপুনি বেগত কৰি দিয়ক পৰিত্ৰাণ আও হাৰি আও আৰা বাৰু মই আহিছো প্ৰভু লেংকানি পূজা কৰি আহিলি এণ্টেনা মই পূজা অকণমান কৰিলো বাৰু সেয়া এটা কৰি লগে যা ঠিক আছে যাগে যা তই ভাঙৰ মিঠৈ খালি নি আকৌ নাই আমি সৰু ল'ৰাই এইবোৰ ভাঙৰ মিঠৈ নাখাওঁ নহয় ঠিক আছে দে মই যাওঁগে দেই বাই বাই মা চোৱা ইমান ধুনীয়া সজাইছে এইবোৰ পাই ইমান ধুনীয়াকে সজাইছে বৰ ধুনীয়া লাগিছে পাই ব'ল আমি এতিয়া আটাইৰে সেৱা ভাগ কৰোঁগে ব'ল মা ইমান ধুনীয়াকে সজাইছে চোৱা মই পূজা কৰি অকণমান দেৰি খেলিম দেই ইয়াত তোমালোক আহিলা হা হা এইখিনিতে পূজা ভাগ কৰি লোৱা ইয়াতে কেন্দ্ৰ কাইদি তোমাৰে পৰিবাৰ নেকি হয় পণ্ডিতজী এয়া মোৰে পৰিবাৰ এই ল'ৰাটো ছোৱালীগৰাকী আৰু সেই মোৰ মানুহগৰাকী বাৰু তোমালোকে সোনকালে সেৱাটো কৰি লোৱা তাৰপিছত সেইফালে প্ৰসাদ খাবলৈ যাম ঠিক আছে দেউতা আমি সেৱাটো কৰি লওঁ দেই হে প্ৰভু আমাৰ পৰিয়ালৰ আটাইৰে যাতে আপুনি মংগল কৰে আৰু তাৰ লগতে আমাৰ বেবেৰীবাং চেনেলৰ প্ৰতিগৰাকী দৰ্শকৰ যাতে মংগল হয় সেই উদ্দেশ্যেৰে আপোনাৰ চৰণত এভাগি সেৱা জনালো ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হে প্ৰভু মোৰ ঘৰখনৰ লগতে সকলো মানুহৰ যাতে কুশলে ৰাখে আৰু দেই সবাৰে কল্যাণ হওক প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে এইবাৰ শিৱৰাত্ৰি কেনেদৰে উদযাপন কৰিলে আমাক কমেণ্ট কৰি জনাবচোন ধন্যবাদ বন্ধু বান্ধৱীসকল তোমালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই আৰু ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ দেই ধন্যবাদ